চেম্বাৰ অফ কমাৰ্চ ইয়াতে নহয় মই আজিলৈকেতো শুনা পোৱা নাই তুমি চেম্বাৰ অফ কমাৰ্চ এইটো নাই তেতিয়াহ'লে নাই এইটো নহ'ব এইটো নহ'ব শান্তি মানে পৰিৱেশটো আমি নালাগে যদি অফিচিয়েলি নহয় তেতিয়া কেনেকৈ আপোনাৰ কাৰণে ডিক্লেয়াৰ কৰাব মই তেতিয়াহ'লে মই ইয়াত মোৰ লোকেল মোৰ নিজৰ ঘৰ ইয়াতে হয় মই সেইবিলাকলৈ গম পোৱা নাই নহ'লে খালি তহঁতে এই চাৰিআলি এৰিয়াত থকা মানুহবিলাক যাহা তাহা ডিচিশ্যন লৈ হ'ব হা মই লোকেল মানুহ হয় মই কেলৈ গম নাপাওঁ এইটো কথা বেয়া কাৰণে নহয় ভাল কাৰণে সকলোৱে বেয়া কাৰণে লৈ আছে এতিয়া আপোনালোকে চব গোটেইখিনি আপোনাৰ মাজত সেইটো মানুহ কিবা এইটো টানা টানি কৰিবৰ কাৰণে কৰিছে নি নহ'লে আমি কেলৈ লোকেল মানুহ কেলৈ গম নাপায় এইটো কওকচোন না কি ইয়াতে আমি থাকিব নাপায় মিটিং হোৱাৰ টাইমত চাগে আপোনালোকে সেইটো কথা নহয় জনাব লাগে খবৰ দিছে ইয়াত ধৰি লওক আপোনাৰ কোনোবা চিষ্টেম নহয় ইয়াতে চেম্বাৰ অফ কমাৰ্চ ইয়াত কেনেকৈ থাকি গৈছে এইটো ইয়াতে আমি টাউনত ডিক্লেয়াৰ কৰা নাই টেক্স ইনস্পেক্টৰৰ লগত যোনটো মিটিং আছিল এইটো নহ'ব দে এইটো নহ'ব এইটো চিষ্টেম আৰু একটা কথা এইটো হাইৱে হয় এইটো এইবিলাক টেক্স কোনে লৈ আছে হাইৱে টেক্স না ৰে এইটো চা মাটি এইটো কি কেনেকৈ বনাব দি আছে এইটো কওকচোন সেইবিলাক নাপায়তো এইটো বাই চান্স ৰ'ডৰ ওচৰত তেনেকৈ এক্সিডেণ্ট হয় কিবা হ'লেতো গোটেই কেলা ঘৰে গুচি যাব আৰু ইয়াতেতো এটা নিয়ম আছে আপোনালোকে গম পায় 10-15 মিটাৰ এইটো থ'ব লাগে খালী চবক এনেকৈ দি থ'ব মই প্ৰতি থাকিলে হ'ব নেকি চেম্বাৰ অফ কমাৰ্চ এইটো ডিটেইলছ মোক লাগিব रे अच्छा তাহলে रोके दो सीता में चैम्बर ऑफ कॉमर्स के फलांग होते अरे itu bata mo oh कॉमर्स के लोंग मता घुमलो में পুষ্প পুষ্পজন সেতু এইটো গম এইটো চাব লাগিব তো এইটো তেতিয়াহ'লে বজাৰ কমিটি মানুহ ওলাব লাগে বজাৰ কমিটি মানুহ ওলাব লাগে আমাকে গৈ নেক্সট টাইম পৰা যদি ডিচিশ্যন মিটিং হয় যদি নেক্সট টাইম পৰা গম নাপায় মই চব ভাঙাই দিম দেই এইবিলাক কমিটি বজাৰ কমিটি হওক এইটো চেম্বাৰ অফ কমাৰ্চ হওক মই কেলা নিজৰ ইয়াতে মোৰ লোকেল মানুহ এইটো গম নাপায় আমাৰ সংঘাতৰ বেলেগ বেলেগ আছে এতিয়া ধৰি লওক এনে কথাটো কৈছোঁ ইয়াত মানে ধৰি লওক বস্তুবোৰ চবে মিলি মানে ধুনীয়াকৈ বিজনেছটো কৰাৰ কাৰণে আমি এনেই নিজৰ পাৰ্টিকুলাৰলি মানে ধৰি লওক একো আমি খাবলৈ চাবলৈ নহয় চাগি মানে এটা পাৰ্টিকুলাৰলি এতিয়া বস্তুটো বিজনেছটো চবে ধুনীয়াকৈ কৰক আৰু बजार कमिटी को अंदर आले में तुम बंगाल होसी एकदम गया সেইটো কাৰণে পতা আছে আৰু আপোনাৰ মোৰ প্ৰফিট লাগা নাই চেম্বাৰ অফ কমাৰ্চ তে আমাৰ মানুহ কিমানজন আছে আপোনালোক আছে ন ইণ্টাৰনেট আছে সমাজ আছে ৰাজা আছে সব মিলি মানে মিক্স কালচাৰ নিচিনা বনাইছো আমি এইটো কথা নাই বস্তুটো নাটো এইটো ভাঙাই দিছো ইয়াতো সব মোৰতো ইয়াত 1 টকা প্ৰফিট নাই মই নহ'লে একো নাই প্ৰফিট কথা নাই ভাই আমি ভাবিছোঁ ছ'চাইটিটো ইয়াত মানে নিজৰ এটা কেনেকৈ চব টাউনটো নহয় হয় নহয় ভাবিছোঁ যে অলপ চবে মিলি চিলি ধুনীয়াকৈ থাকিলে হয় এনেকৈ নহয় এই আপোনালোকে মনত যি ডিচিশ্যন আহিছে এইটো বনাই আমি পাতা নাই ৰাইজক মোকতো ইয়াত আজি লিখা সেইটোতে আপোনালোকে আহি ডিচিশ্যন লোৱা এইটো অধিকাৰ নাই মইতো ডিচিশ্যন ল'ব নাই মোক মাতিছে কাৰণে মই अच्छा बजार कमिटी মোৰতো কাম এৰি মই আহিবলৈ মন নাই আহিছে মাতিছে নিজৰ টাইম লৈছে ন कॉपी बांगलो कुटुंबा আপোনালোকে কি দায়িত্ব আছে চেম্বাৰ অফ কমাৰ্চৰ আমি মানে ধৰি লওক ইয়াত ধৰি লওক বস্তু চস্তুবোৰ মানে মেনুফেকচাৰিং বস্তু সেইটো ন আপুনি কোন আছে বজাৰ লগত কোন আছে মই জেনেৰেল ছেক্ৰেটাৰী জেনেৰেল সেক্ৰেটাৰী আৰু প্ৰেচিডেণ্ট কোন আজি গম পাইছোঁ ঠিক আছে ইমান দিন পৰা মোৰ ইয়াতে কি চলি আছে এতিয়া গম পাইছোঁ আমি ইয়াত বজাৰ কমিটি কোন প্ৰেচিডেণ্ট কোন সেক্ৰেটাৰী আমি গমেই পোৱা নাই বজাৰৰ যিটো এনেকুৱা বনাইটো চব বজাৰ কমিটি কেইটাহে চাব ৰেছপন্সিবিলিটি আৰু তহঁতক অৰ্গেনাইজেশ্যন আহিলে তহঁতৰ কাৰণেহে পাৰ্মিশ্যন খোজাটো এইটো চিষ্টেম নহয় সেইটো বেলেগ বজাৰ কমিটি এটাহে এইটো এনেকুৱা পাৰ্মিশ্যন দিয়ে বজাৰ কমিটি আপোনালোকে পুষ্পজন ছেক্ৰেটাৰী চিনি পায় ন বজাৰ কমিটি তেওঁকে এয়া কৰিব হয়তো মানুহৰে দেখি পালে অটয় নেকি বুলি ক'ব মাত্ৰ আৰু আপোনালোকে কি চাই আছে বৰ্তমান বৰ্তমান ধৰি লওক
যিখিনি আপোনাৰ কাম চাম বা মানুহবোৰ কেনেকৈ কৰিছে নে নাই কিবা বা আপোনাৰ আণ্ডাৰ এজ ল'ৰা ছোৱালীবোৰ কাম নিদিবলৈ না এইবোৰ বস্তু ইলিগেল হ'ব নালাগে বস্তু চিষ্টেমেটিক হ'ব লাগে আৰু বস্তুবোৰ ধৰি লওক কিবা লিগেলটো কি আছে মানে চবটো লিগেলে আপোনাৰ যিমান কাম হৈছে চব লিগেল আপোনালোকে সেইবিলাক বস্তু আমাৰ কাৰণে জনাব লাগে এতিয়া চাওক এই ভাইটিকো লগ পাই থাকোঁ যিমানখিনি চবৰ ওচৰতো যাওক এতিয়া চাওক ময়ো এতিয়া ধৰি লওক নিজৰ কামত লাগি থাকোঁ ন আৰু মই নিজে নিজক জিতাবলৈ নহয় মোক মানে কৈছে মই অলপমান এডুকেটেড আপোনাৰ চকুৰে লিগেল বস্তুটো কি হয় লিগেল যোনে ভাল এতিয়া ইনকাম কৰি বহি আছে লিগেল হয় নেকি এইটো পাব্লিক প্ৰপাৰ্টি কাৰ পৰা উঠলাই মই জনাইছোঁ আপোনাক লিগেল বস্তু কি হয় এইটো হ'ল পাব্লিক প্ৰপাৰ্টি হয় না দেই এইটো পাব্লিক প্ৰপাৰ্টি হয় কোনে অথৰাইজ দিছে কোনে অথৰাইজ দিয়া নাই এইটো লিগেল বুলি ক'ব নে ইলিগেল বুলি ক'ব এইটো মই আগতে কৈছোঁ আল্টিমেটলি লিগেল কাৰণে বিজনেছ কৰি আছে কি বিজনেছ কৰি আছে বিজনেছ কি কৰি আছে ট্ৰেডিং লাইসেন্স কোনে দিছে নহ'লে লিগেল নাই লিগেল এজ পাৰ কাউন্সিলৰ যিটো টেক্সেশ্যন ডিপাৰ্টমেণ্ট মতে হ'লেতো যোনবিলাকে মানে বিজনেছ কৰিব সেইজন ব্যক্তি ট্ৰেডিং লাইসেন্সটো দৰকাৰ কোনে মোক মাতিব গৈছে আৰু সি ট্ৰেডিং লাইসেন্স কেনেকৈ এপ্লাই কৰিব তাৰ ভোটাৰ আই ডি ক'ত মাটি পটা ক'ত একৰ্ডিং টু মাটি পটা দিহে তেখেতসকলে বিজনেছ লাইসেন্স এপ্লাই কৰিব তেতিয়াহ'লে আপোনালোকৰ দায়িত্ব লওক যদি আপোনালোকে যদি কৈছে আপোনালোকে ইয়াত বহিবলৈ দিছে এইটোতো এইটো বেলেগ কথা এই বজাৰ কমিটিক এজন প্ৰেচিডেণ্টক মাতি দিলে মাতক। পাতি দিলে ন ভাল হ'ব মাতক আৰু ইয়াতো আজিৰ ভিতৰত কৰিব লাগিব নহয় বজাৰ কমিটি এইটোতো বজাৰ কমিটি আণ্ডাৰত পৰিবতো ন বজাৰ কমিটি পাতি দিলে এই ভাইটিটো চিনি পায় ন পুষ্পজন চেত্ৰী নাই নাই এইটো খোলা এইবিলাক পাব্লিক প্ৰপাৰ্টি কোনে বহিবলৈ দিছে ক'ৰ পৰা আহিছে